কৰোনাৰ পৰা বাচিবলৈ চীনৰ লোকে খাবলৈ লৈছে এবিধ জন্তুৰ মাংস। জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু ভিডিঅ'টো চাই ভাল পায় যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো বজাই দিব এনেবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ হ'লে। কৰোনা ভাইৰাছে মাৰাত্মক ৰূপ ধাৰণ কৰা চীনবাসী এতিয়া স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে। বিচাৰি পোৱা নাই ৰোগবিধৰ নিৰাময়ৰ কোনো উপায়। নিৰন্তৰ প্ৰয়াসৰ পাছতো কোনো উপায় বিচাৰি নোপোৱা চিকিৎসকলে এতিয়া দেশখনৰ জনতাক এই ভাইৰাছৰ পৰা নিজকে বচাই ৰাখিবলৈ পৌৰাণিক উপায় অৱলম্বন কৰাৰ আহ্বান জনাইছে। চিকিৎসকৰ এই পৰামৰ্শৰ পাছতেই দেশখনৰ সাধাৰণ লোকে অৱলম্বন কৰিছে বিভিন্ন পুৰণি পদ্ধতি। চীনৰ চিকিৎসালয়ত কাৰণত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকসকলক আগবঢ়োৱা হৈছে কাছৰ মাংস। এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মানৱ শৰীৰত শক্তিৰ পৰিমাণ কমি আহে বুলি চীনৰ বিজ্ঞানী মন্তব্য কৰাৰ পিছৰ পৰাই চিকিৎসাধীন লোকসকলক উচ্চ প্ৰটিনযুক্ত কাছৰ মাংস প্ৰদান কৰা হৈছে। বিভিন্ন মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি চীনৰ যিমান চিকিৎসালয় কাৰণত আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে তেওঁলোকক নৈশ আহাৰৰ যোগান ধৰা হৈছে কাছৰ মাংস। বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে এলোপেথিক দৰৱে কোনো সুফল নিদিয়া অধিকাংশ কাৰণত আক্ৰান্ত লোকক এতিয়া পুৰণি পদ্ধতিৰে চিকিৎসা গ্ৰহণৰ দিশে ধাৱমান হৈছে। বৰ্তমান এই ৰোগ নিৰাময়ৰ বাবে লোকসকলে ব্যৱহাৰ কৰিছে সাৰ, গৰুৰ শিঙৰ পাউডাৰ আৰু অন্যান্য বনৌষধি। মেডিকেল ষ্ট'ৰসমূহৰ তুলনাত এতিয়া পৰম্পৰাগত ঔষধৰ বিপণীসমূহত পৰিলক্ষিত হৈছে যথেষ্ট ভিৰ।